আপোনালোকক ইয়াতে এডভোট কৰাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা অৰ্ডাৰ দিয়া ক্ৰমে আমাক CEO দিছপুৰৰ পৰা আমাক নিৰ্দেশ দিছে। সেই নিৰ্দেশটো হৈছে আমাৰ যিমানবোৰ ইলেক্টৰ্ছ আছে নিউ বা কোনো ধৰণৰ ডিলিশ্যন বা কোনো ধৰণৰ চিমিলাৰ এণ্ট্ৰি ফটো আইডেণ্টিটি কাৰ্ড যদি থাকে সেইবিলাকক কোনো ধৰণৰ ভোটাৰ্ছে যদি কাৰেকশ্যন বা কোনো ধৰণৰ ডিলিশ্যনৰ বা কোনো ধৰণৰ নিউ এণ্ট্ৰি যদি থাকে সেই বস্তুটো আমাক কৰাৰ কাৰণে এটা টাইম পিৰিয়ড দিছে। সেই কামটো আমাৰ ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা। সেই কেইটাৰ ভিতৰত আমাৰ কৰিব অপৰচুনিটিজ টু দ্য ইউথ, তাৰমানে আমাৰ যিবোৰ নতুনকৈ ল'ৰা ছোৱালী 17 বছৰৰ প্লাছ হ'ব 17+ যদি কোনো ধৰণৰ যদি ভোটাৰ্ছ আছে তেওঁলোকে আগতীয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু আমাৰ যোনটো ডেটটো দিয়া হৈছে, যোনটো এণ্ড্ৰইড হ'ব আমাৰ তেওঁলোকৰ 1 জানুৱাৰীৰ পৰা আমি সেই কামটো কৰিব লাগিব। আৰু এডভান্সকৈ 18 বছৰ নোহোৱাকৈও যিবিলাক 17+ হৈছে ল'ৰা বা ছোৱালী তেওঁলোকো আগতীয়াকৈ ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰপাছত আমাক দিছে ইউজাৰ ফ্ৰেণ্ডলি ফৰ্মছ, কিছু আমাক ফৰ্মছ দিছে, ইউজাৰ ফ্ৰেণ্ডলি ফৰ্মছ দিছে। এই ফৰ্মছবিলাক আমাৰ দুটা অপশ্যনৰ মাধ্যমেদি হ'ব। এটা আছে অনলাইন পৰ্টেলৰ থ্ৰুদি আৰু এটা আছে অফলাইনৰ থ্ৰুদি। সেই কামটো আমাৰ হ'ব 1/8/2022, তাৰমানে 1 আগষ্টৰ পৰা এই কামটো আমি কৰিম। তাৰ বাহিৰেও আছে আমাৰ ছিংগল ফৰ্ম 8 ডিভাইচ ফৰ কাৰেকশ্যন অফ দ্য এণ্ট্ৰিজ। 8 নম্বৰ ফৰ্মছত আছে আমাৰ কাৰেকশ্যন। কিছু যদি ভোটাৰ্ছৰ যদি নাম বয়স বা ঠিকনাত যদি ভুল থাকে তেতিয়াহ'লে সেইটো আমি কাৰেকশ্যন কৰিব পাৰিম। আৰু সেই 8 নম্বৰৰ ফৰ্মৰ থ্ৰুদিয়ে কিছু ব্যক্তিয়ে ভোটাৰ্ছৰ যদি আধাৰ কাৰ্ড থাকে তেতিয়াহ'লে সেইটো আধাৰ লিংকৰ থ্ৰুদিও সেইটো কৰিব পৰা যাব বা সেই আধাৰ লিংকটো আমি কৰাই দিম ইয়াতে। তাৰ বাহিৰেও আছে আমাৰ কিছুমান ডেম'গ্ৰাফিলি যোনটো চিমিলাৰ এণ্ট্ৰি আৰু ফটো চিমিলাৰ এণ্ট্ৰি। কিছুমান ব্যক্তিবিলাকৰ কি হয়, ফটোকেইটা বেলেগৰ ফটোটো বেলেগৰ ভোটাৰ্ছত আহি যায়। এনেকুৱা ধৰণৰ যদি থাকে তেতিয়াহ'লে সেই বস্তুটো আমি কাৰেকশ্যন কৰিব পাৰিম। তাৰ বাহিৰেও আছে আমাৰ কমিশ্যন অৰ্ডাৰ, যোনটো এনুৱেল চামাৰী ৰিভিজন আৰু ফ্ৰী এটা ৰিভিজন আমাক কৰিব দিছে। আমি চামাৰী ৰিভিজনটো যেনেকৈ কৰোঁ ঠিক এনেকুৱা ধৰণৰ আমাক এটা টাইম টেবুল বনাই দিছে। সেইটো কৈছে ইয়াতে ৰিভিজন আৰু ফ্ৰী এটা ৰিভিজন আমাক কৰিব দিছে। আমি চামাৰী ৰিভিজনটো যেনেকৈ কৰোঁ ঠিক এনেকুৱা ধৰণৰ আমাক এটা টাইম টেবুল বনাই দিছে। সেইটো কৈছে ইয়াতে নাম দিছে, নমিনেশ্যন দিছে ফ্ৰী ৰিভিজন এক্টিভিটিছ। ফ্ৰী ৰিভিজনৰ এক্টিভিটিছৰ কামটো আমাৰ ষ্টাৰ্ট হ'ব 4 আগষ্টৰ পৰা। 4 আগষ্টৰ পৰা কাম হ'ব। সেই কামৰ ভিতৰত আমাৰ পৰিব ৰিমুভেল অফ ডিছক্ৰিপেঞ্চিছ অফ ডেম'গ্ৰাফিলি চিমিলাৰ এণ্ট্ৰি আৰু ফটো চিমিলাৰ এণ্ট্ৰি আৰু ইফিক। অলপ আগতে মই যেনেকুৱা ধৰণৰ কথাটো ক'লোঁ, কোনো ধৰণৰ যদি ডেম'গ্ৰাফিকলি চিমিলাৰ এণ্ট্ৰি যদি থাকে সেইটোক আমি কাৰেকশ্যন কৰিব পাৰিম। আৰু ফটো এজন ভোটাৰ্ছৰ ফটোটো যদি আকৌ যদি আন এজন ভোটাৰ্ছৰ লগত যদি সেই ফটোটোৱে যদি চিমিলাৰলি যদি ডাবল হৈ থাকে সেই বস্তুটো আমি নতুনকৈ কাৰেকশ্যন কৰিব পাৰিম। আৰু বাকী যোনটো আছে আমাৰ ইলেকশ্যন অফিচাৰ আছে ফ্ৰম আমাৰ 6, 7, 8 আৰু এটা আছে 7B। তাৰ বিষয়ে আমাৰ ইলেকশ্যন অফিচাৰে সেই বস্তুটো অলপমান কৈ দিব আপোনাক। ছাৰ এই ফৰ্মখিনিৰ কথা যি ক'লে যে উপলব্ধ ক'ত হ'ব ছাৰ? উপলব্ধ আমাৰ অফিচৰ পৰা ল'ব পাৰিব, নাইবা পৰ্টেলৰ লিংক আছে, লিংকৰ থ্ৰুদিও আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। চামাৰী ৰিভিজনৰ এতিয়া আমাৰ টাইম হয়, কিন্তু মানে আমাৰ PCI এতিয়া আমাক গাইডলাইন দিছে, যিহেতু আমাৰ টাইম টেবুলৰ মতে আমাৰ 4 আগষ্টৰ পৰা আমাৰ প্ৰি চামাৰী ৰিভিজনৰ এক্টিভিটি ষ্টাৰ্ট হ'ব, য'ত ৰেচনেলাইজেশ্যন অফ পলিং ষ্টেচন, যোনটো পলিং ষ্টেচনত more than 1500 যদি ভোটাৰ্ছ আছে আমি ৰেচনেলাইজ কৰি সেইকেইটা ভোটগ্ৰহণ কেন্দ্ৰক আমি ডিভাইড কৰি দিম, যাতে ভোটাৰবিলাকৰ হেল্প হয়। আৰু মানে আমি কেইটামান ক্ৰাইটেৰিয়া চাওঁ, যেনেকৈ পলিং ষ্টেচনটো মানে যাতে মানুহবিলাকে more than 2 কিলোমিটাৰ ৱাক কৰি যাব নালাগে, ওচৰত হয়, আৰু সুবিধাৰ কাৰণে less than 1500 ভোটাৰ্ছ হ'ব লাগে। তো এইটো মানে ডিভাইড কৰি দিয়া যায়, ৰেচনেলাইজেশ্যন বুলি কয়, সেইটো হ'ব। আৰু ছাৰে অলৰেডি এক্সপ্লেইন কৰি দিলে DSC, PSC এইবিলাক যাতে নাথাকে,
ফটোজ হওক বা এটা পলিং ষ্টেচনৰ এজন মানুহৰে দুবাৰকৈ ইলেক্টৰৰ নাম থাকিব পাৰে, সেইখিনি যাতে নাথাকে। সেইখিনিৰ কাৰণে আমাৰ এটা প্ৰি ৰিভিজন এক্টিভিটিছ হ'ব। সেইখিনি মই চমুকৈ কৈ দিওঁ, এইখিনি বাদ দি তাৰ বাহিৰেও আমাৰ অলৰেডি তাৰ পাছতো কিন্তু আমাৰ টাইম দিয়া হ'ব পিৰিয়ড অফ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যনছ আৰু স্পেচিয়েল কেম্পেইনৰ ডেট এইবিলাক আমাক দিয়া হৈছে। সেইটো বাৰু আমি পাছলৈ আৰু প্ৰেছ মিট ৰাখিম সেইটোৰ কাৰণে। কিন্তু মষ্ট ইম্পৰ্টেণ্টলি এতিয়া আমাক PCI ফালৰ পৰা প্ৰেছ মিটটো ৰাখিব দিছে, কাৰণ মিনিষ্ট্ৰী অফ ল' এণ্ড আগতে আছিলে কি আধাৰ লিংক কৰা সুবিধা নাছিলে, আমি আধাৰ আপলোড কৰিব নালাগে। কিন্তু এতিয়া আমাৰ অপশ্যনটো দিয়া হৈছে আধাৰ লিংক কৰিব পাৰোঁ আমি। আৰু এতিয়া ফৰ্ম 6 বুলি এটা নতুন ফৰ্ম দি দিছে, য'ত অলৰেডি এনৰোল ভোটাৰ্ছবিলাকে তেওঁলোকৰ আধাৰ লিংক কৰিব পাৰে ফৰ্ম 6B থ্ৰুদি। যদি আধাৰ নাই তেওঁলোকৰ বেলেগ আৰু ডকুমেণ্টছ আছে, MJNREGA কাৰ্ড হওক, জব কাৰ্ড, বাকী পাছপৰ্ট হওক আৰু পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ আৰু বেলেগ ডকুমেণ্টছৰ থ্ৰুদিও তেওঁলোকে নিজৰ ID প্ৰুফখিনি তাতে দিব পাৰে। তো ফৰ্ম 6Bটো হৈছে আমাৰ আধাৰ লিংক কৰিব কাৰণে, আৰু 7টো হৈছে ডিভিশ্যনৰ কাৰণে। যদিহে আপুনি ভাবিছে অলৰেডি মোৰ দুটাকৈ অলৰেডি ফৰ্ম মই ছাবমিট কৰিছোঁ, এটা ডিলিট কৰোঁ, তো গতিকে ফৰ্ম 7ত আপুনি ডিলিট কৰিব পাৰে। 8ত হৈছে কাৰেকশ্যনৰ কাৰণে, য'ত আপোনাৰ যদি নামটো ভুলকৈ আছে, পিনক'ডটো ভুলকৈ আছে, যিকোনো মানে আপোনাৰ কাৰেকশ্যনৰ কাৰণে ফৰ্ম 8টো আগতে অকল কাৰেকশ্যনৰ আছিলে, কিন্তু এতিয়া আৰু নতুনকৈ এটা এমেণ্ড কৰা মতে শ্বিফটিঙৰ কাৰণে। আগতে শ্বিফটিঙৰ কাৰণে ভোটাৰ্ছবিলাকৰ অকণমান অসুবিধা হৈছিলে। আপুনি যদি বেলেগ এটা কনষ্টিটুৱেঞ্চিলৈ গুচি যায়, তেতিয়া ফৰ্ম 6ত আপুনি এপ্লাই কৰে, আকৌ ফৰ্ম 7ত গৈ ডিলিট কৰিব লাগে নিজৰ নামটো, এটা লেংথি প্ৰচেছ আছিলে। কিন্তু এতিয়া আপুনি ডাইৰেক্টলি ফৰ্ম 8ত গৈ কাৰেকশ্যন কৰি দিব পাৰে। তো তেতিয়া আপুনি মানে ফৰ্ম 6ত নতুনকৈ এপ্লাই কৰা সেইটো প্ৰব্লেম নাথাকে আপোনাৰ। তো গোটেইখিনি কাম আপোনাৰ 8তে হৈ যায়। ইভেন উইদিন দ্য কনষ্টিটুৱেঞ্চি আৰু আউটছাইড দ্য কনষ্টিটুৱেঞ্চিও আপুনি ফৰ্ম 8তে কাৰেকশ্যন কৰি ল'ব পাৰে। তাৰ বাহিৰে আৰু নতুনকৈ এটা আমাৰ ECI ফালৰ পৰা এটা যোনটো গাইডলাইনছ আহিছে, কোৱালিফাইং ডেটছবোৰ আমি এতিয়া যোনটো জানুৱাৰী মাহত ড্ৰাফ্ট পাব্লিকেশ্যন কৰোঁ 5 জানুৱাৰীৰ দিনা, তেতিয়া হৈছে আমাৰ কোৱালিফাইং ডেটটো আমি 1 জানুৱাৰী 2023 ধৰিলোঁ হয়। কিন্তু তাৰ বাহিৰেও নতুন ভোটাৰ যোনবোৰ 17 ইয়াৰ্ছ এতিয়া অলৰেডি হৈ গ'ল 17 ইয়াৰ্ছ, কিন্তু 18 টাৰ্ণ নহয় তেওঁলোকে, জানুৱাৰী 1 তাৰিখলৈকে তেওঁলোকে 18 নহয়, ষ্টিল যদিহে তেওঁলোকে নেক্সট এপ্ৰিল মাহত বা 1 এপ্ৰিল, 1 জুলাই, 1 অক্টোবৰ তেতিয়াও যদি তেওঁলোকে 18 হ'ব পাৰে, তেওঁলোকৰ কাৰণে মানে এইটো সুবিধা কৰি দিছে, যাতে তেওঁলোকে মানে এপ্লাই কৰিব পাৰে, এতিয়াৰ পৰাই ৰেজিষ্টাৰ কৰে যাতে নিউ ভোটাৰ হিচাপে। তেতিয়া তেওঁলোকে গোটেই বছৰটো ৰখিব নালাগে, তেওঁলোকে ইলেক্ট্ৰল ৰলৰ নামটো তেওঁলোকে ছাপ্লিমেণ্টছ হিচাপে মানে এইটো আপডেশ্যন হৈ থাকিব। সেইকাৰণে 4টা ডেট দিয়া হৈছে এতিয়া আমাৰ কোৱালিফাইং ডেটৰ, 1 জানুৱাৰী, 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰ, 4টা কোৱালিফাইং ডেটছ। গতিকে যদিহে তেওঁলোকে যেতিয়া এপ্লাই কৰি থৈ দিয়ে, এতিয়া 18 হোৱাৰ লগে লগে তেওঁলোকৰ এপিক কাৰ্ডখন জেনেৰেট হৈ আহি যাব। তো সেইটো এটা সুবিধা কৰি দিছে। আৰু ইয়াৰ বাহিৰে আৰু আমাৰ যদি আধাৰটো এতিয়া আমাক লিংক কৰিবলৈ যিহেতু আমাক এতিয়া দিছে 1 এপ্ৰিল, 1 জুলাই আৰু 1 অক্টোবৰ, 4টা কোৱালিফাইং ডেটছ। গতিকে যদিহে তেওঁলোকে যেতিয়া এপ্লাই কৰি থৈ দিয়ে, এতিয়া 18 হোৱাৰ লগে লগে তেওঁলোকৰ এপিক কাৰ্ডখন জেনেৰেট হৈ আহি যাব। তো সেইটো এটা সুবিধা কৰি দিছে। আৰু ইয়াৰ বাহিৰে আৰু আমাৰ যদি আধাৰটো এতিয়া আমাক লিংক কৰিবলৈ যিহেতু আমাক এতিয়া দিছে, কিন্তু এইটো এটা জাষ্ট আমাক এইটো মেনশ্যন কৰি দিব দিছে যে আধাৰ নহ'লে যে তেওঁ মানে এনৰোল কৰিব নোৱাৰে, সেনেকুৱা একো কথা নাথাকে। কিন্তু মানে যদিহে পাৰে, প্ৰায়ৰিটি দিয়া হৈছে যাতে সকলোৱে আধাৰটো লিংক কৰে। নতুন আমাৰ ফৰ্ম 6ত তেওঁলোকে এপ্লাই কৰে আধাৰৰ কাৰণে, আধাৰ লিংক কৰি দিয়ে, আৰু যিসকলে আধাৰ লিংক কৰা নাই, এতিয়া আমিও লিংক কৰা নাই, কিন্তু এতিয়া আমাক এটা সুবিধা দিছে ফৰ্ম 6B থ্ৰুদি যাতে আমি আধাৰ লিংক কৰোঁ। আৰু এইখিনি গোটেই এভেইলেবল হ'ব আমাৰ 1 আগষ্টৰ পৰা এতিয়া ইমপ্লিমেণ্ট হ'ব এইটো নতুন গোটেই প্ৰচেছটো। আৰু আমাৰ নতুন ভোটাৰ্ছসকলে ভোটাৰ হেল্পলাইন এপ আছে, NBSP পৰ্টেল আছে, গৰুডা এপত আমাৰ BLOবিলাকৰ কাৰণে সুবিধা কৰি দিছে, নতুনকৈ আপডেট কৰিছে গৰুডা এপটো। আৰু আমাৰ অফিচতো ERO-নেট আছে, লগতে আমাৰ ৰিজনেল লেংগুৱেজ আৰু ইংলিছত অফলাইন ফৰ্ম এভেইলেবল কৰি দিয়া হৈছে এইখিনিৰ কাৰণে। বাকী আপোনালোকক আমাৰ যোনটো ছামাৰ ৰিভিজনৰ শ্বিডিউল হ'ব, এইখিনি আপোনালোকক শ্বেয়াৰ কৰি দিয়া হ'ব।
Nang litum kelang bom lake Malong News 24/7 hampang aparman klar da kabirta.